নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ যাই আছোঁ ভাৰতবৰ্ষৰ সকলোতকৈ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ পাঠান চিনেমাখনে এতিয়ালৈকে কিমান টকা ইনকাম কৰিলে। যিখন চিনেমাৰ ট্ৰেইলাৰ ৰিলিজ দিয়াৰ পৰাই বহুতো সমস্যাৰ সন্মুখীন হৈছিল। বিশেষকৈ হিন্দু সংগঠনে বহু বিৰোধিতা কৰিছিল, আনকি #বয়কট পাঠান ট্ৰেণ্ডো চলাইছিল। তথাপিও এই ফিল্মখনে সকলো বলিউড আৰু সাউথ ফিল্মৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে। ৰিলিজ দিয়াৰ প্ৰথম দিনাই পাঠানে ভাৰতবৰ্ষত 57 কোটি টকা ইনকাম কৰিছে। দ্বিতীয় দিনা ভাৰতবৰ্ষত 70 কোটি টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। তৃতীয় দিনা 40 কোটি, চতুৰ্থ দিনা 55 কোটি টকা ইনকাম কৰিলে আৰু পঞ্চম দিনা 53 কোটি টকা ইনকাম কৰিলে। টোটেল ভাৰতবৰ্ষত 285 কোটি টকা ইনকাম কৰি সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে আৰু গোটেই বিশ্বত প্ৰথম 5 দিনত 500 কোটি টকাতকৈ অধিক ইনকাম কৰিবলৈ সক্ষম হৈছে।